গুড মৰ্ণিং এভৰিৱান, নমস্কাৰ, স্বাগতম জনাইছোঁ জ্যোতিষ আৰ্চনাজ ব্লগলৈ আৰু সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। ইতিমধ্যে সকলোতে গম পাইছে আজি কিহৰ কাৰণে ভ্লগটো বনাইছোঁ। আজি 15 জানুৱাৰী মোৰ ভণ্টিৰ বাৰ্থডে হয় আৰু সকলোতে আশীৰ্বাদ কৰিব। আৰু উৰুকাৰ দিনা ভ্লগ বনোৱা নহ'ল আৰু কাৰণ মাইনাও নাই, তেনেকৈ ঘৰতে খানা খালোঁ সকলোৱে। আজি ভাবিলোঁ ভণ্টিৰ বাৰ্থডে দিনা আজি এটা ভ্লগ বনাওঁ আৰু আপোনালোকক ভোগালী বিহুৰ শুভেচ্ছা জনাওঁ। আৰু ভণ্টিহঁত মন্দিৰলৈ গৈছে, মন্দিৰৰ পৰা আহি কিনে কেনেকৈ চেলিব্ৰেশ্যন কৰোঁ আপোনালোকক দেখুৱাম। একো ডাঙৰ চেলিব্ৰেশ্যন নহয়, সৰুকৈ চেলিব্ৰেশ্যন। আৰু ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ভণ্টিহঁত মন্দিৰৰ পৰা আহি পালে। মই কৈছিলোঁৱেই ভণ্টিহঁত মন্দিৰলৈ গৈছিলে আৰু মই নাই যোৱা আজি। আজি এয়া বাৰ্থডে গাৰ্ল, হেপী বাৰ্থডে মুনু। আৰু যিসকলে মোৰ ভিডিঅ'টো চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এয়া বেলুনবিলাক গোটেই ফুলালে বাৰ্থডে গাৰ্লে, নিজে ফুলাইছে কাৰণ মই বেলুন ফুলাবলৈ নাজানো। এয়া মিতা ভাত খাবলৈ লৈছোঁ। লাজ সিহঁতৰ। একো নাই বেলেগ বনোৱা নাই, এনেকৈ বিশেষ বনোৱা নাই, কেৱল ভাত আৰু দালি আৰু মাছৰ খাৰ। আৰু চিকেনটো মই বনাইছোঁ। খোৱা কেনেকুৱা হৈছে ক'বা হা, খাই কেনে ভাল হৈছে নে? তুমি খোৱা, খাই কেনে ক'বা। পিছত ক'ব, ময়ো খাই লওঁ। খাওঁ এতিয়া। ভাল হৈছে নে? মই খাই চাওঁ। জ্বলা বেছি দিয়া না, তোমালোকে নাখাব পৰা নাই। জ্বলা খোৱা নে? জ্বলা খোৱা? আমি জ্বলা খাই কিমান দি নালাগে। ঠিক আছে, আমি ভাতকেইটা খাই লওঁ, তাৰপিছত দেখাই আছোঁ। আৰু কেকটো পচন্দ হৈছে নাই? আচ্ছা, তাই সদায় কৈ থাকে যে কি ক'ম আৰু কৈ দিওঁ যে তাই সদায় বাৰ্বি কেক লাগে কৈ থাকে। তাই সদায় কৈ থাকে বাৰ্বি কেক লাগে বুলি। নহয়, সৰুৰ পৰাই আগৰ পৰাই কৈছে, সেইকাৰণে এবাৰ মই আৰু মাইনাই মিলি কিনে দিছোঁ আৰু কেক এটা। ঠিক আছে, আৰু দুটা লগৰ আহিব, আহিলে মানে কাটিম একেলগে কেকটো। আপুনি দেখাই আছোঁ দেই। এয়া ফাইনেলি আহি পালে। কি নাম কৈ দিয়ে তোমাৰ? ভণ্টিৰ ফ্ৰেণ্ড হয়। ভণ্টিৰ লগত কিমান ফ্ৰেণ্ড, সৰুৰ পৰাই আমি সৰুৰ পৰাই লগ পাইছোঁ। ভণ্টিৰ লগত ক্লাছ 10ৰ পৰা ন কেজি। মোৰ কলেজত একেলগে মানে পঢ়িছিলোঁ, কলেজত মোৰ জুনিয়ৰ, মই ছিনিয়ৰ আছিলোঁ। কিন্তু তোমাৰ মুখখন ন, মই মানে কি বুলি কয়, আগতে সৰু থাকোঁতে বহুত বেলেগ আছিলে ন। পিছত মই ভণ্টিক সুধিছোঁ এইটো হয়নে নহয় অভিষে। খোৱা ভাত, মই এয়া চিকেন বনাইছোঁ, খাবা কেনেকুৱা লাগে ক'বা দেই। কেকটো চাওক। কৰবি জানে না, সৰুৰ পৰাই কৈ আছিলে যে মোক বাৰ্বি কেক লাগে। এয়া কেমেৰামেন। দেখাচোন কেনেকুৱা আছে। কেনেকুৱা লাগিছে কেকটো কৰবি? ভাল লাগিছে। হেপী বাৰ্থডে টু ইউ, বাৰ্থডে টু ইউ, বাৰ্থডে টু ইউ। বহুত ক্ৰীম হয়, বহুত ক্ৰীম হৈ জানো না। মামা নাই।
ভিডিঅ'টো কৰা হা মই খুৱাই দিওঁ আৰু খাই আৰু মই খাই দিওঁ আইতাক খুৱাই দিয়া তুমি Ayşe? বেক কেমেৰাৰে কৰিব লাগিব এইটো অঁ বেক কেমেৰাই ভাল আকৌ বেয়া ভিডিঅ'য়ে কৰিছোঁ আৰু ক'ৰ ফটো তোলা কেকটো কেনেকুৱা লাগিল খাই কেকটো কেনেকুৱা লাগিলে কিয় সুধি আছো কোৱাচোন তই খাবি নে নখাও এতিয়া খাম কেক কেলে নাখাম নো মই কি কৰিছিলো থৈ দিবি মোক দিয়াচোন মোৰ তাত চব পঠোৱাচোন ফটোজ বিলাক মই বহুত দিন লাগব তাই ড্ৰেম 300 কিমান 4,500 বহুত নহয় বহুত 4,500 কেনেকুৱা লাগিছে ৰনটো ভাল লাগিছে জিবা দেখো আজি দিনটো এনেকেই পালন কৰিলোঁ একো ইমান ডাঙৰ চেলিব্ৰেশ্যন হয় না সৰুকৈ এয়া কেকটো মই আৰু মাইনাই দিছিলোঁ এনেকৈ আৰু সৰুকৈ আৰু তাৰপিছত কেনেকুৱা লাগিছে কেকটো খাই ভাল লাগিছে তাৰপিছত আমি কেক খাওঁ ঠিক আছে আৰু ভিডিঅ'টো দীঘলীয়া নকৰোঁ আকৌ অন্য এটা ভিডিঅ'ত আপোনালোকক সকলোকে লগ পাম ঠিক আছে এতিয়া বাই বাই যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই বাই